মনজিৎ ব্লকৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কপিলী নদীৰ পাৰত। মোৰ যে পিছফালে আছে এইখন কপিলী নদী। নদী প্ৰবাহমান, নদী সদায় আগলৈ বৈ থাকে। ঠিক তেনেকৈ সময়বোৰো প্ৰবাহমান, সময়ো আগুৱাই গৈ থাকে। 2022 বৰ্ষ গ'ল, 2023 বৰ্ষ আহিবৰ হ'ল। সময়বোৰ আগুৱাই গৈ থাকিব, সময়ৰ লগতে খোজ মিলাই আমাৰ জীৱনো আগুৱাই গৈ থাকিব। আশা কৰিছোঁ 2022টো সকলোৰে ভালকৈ গ'ল আৰু 2023 বৰ্ষটো সকলোৰে ভালকৈ যাওক। পোনপ্ৰথমতে মনজিৎ ব্লকৰ তৰফৰ পৰা আপোনালোক সকলোকে 2023 নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষই সকলোৰে জীৱনলৈ আনক উৎসাহ উদ্দীপনা। সকলো সময়ৰ সোঁতত আগুৱাই গৈ থাকক। সকলোৰে জীৱনৰ যি নতুন নতুন পৰিকল্পনা আছে সেই পৰিকল্পনাসমূহ বাস্তৱ ৰূপ পাওক, তাকেই মনজিৎ ব্লকৰ তৰফৰ পৰা কামনা কৰিছোঁ। আমি সকলোৱে জানো আমাৰ জীৱন দুদিনীয়া আৰু এই দুদিনীয়া জীৱনত আমি সকলোৱে আগবাঢ়ি যাব লাগিব। 2023 নৱবৰ্ষত সকলো আগবাঢ়ি যাওক, সকলোৰে মনোকামনা পূৰ্ণ হওক। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোক সকলোৱে যি নতুন নতুন পৰিকল্পনাৰে নৱবৰ্ষত আগবাঢ়িব বিচাৰে সেই সকলো পৰিকল্পনা যাতে দুৰন্ত গতিত আগবাঢ়ক। এটা বছৰৰ পিছত আন এটা নতুন বছৰ অহাৰ দৰে আপোনালোকৰ জীৱনলৈকো এটাৰ পাছত আন এটা সফলতা আহক, তাৰে কামনা কৰিছোঁ। নতুন বছৰটোত আপোনালোকে মনে বিচৰা সকলো কাম খুব সুন্দৰভাৱে সফল ৰূপায়ণ হওক, তাকে কামনা কৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আকৌ এবাৰ কৈছোঁ, সময়ৰ গতিৰ লগত দুৰন্ত তৰুণ হৈ আপোনালোক যাতে আগুৱাই যাব পাৰে তাৰেই কামনা কৰিছোঁ। আমি মাটিৰ মানুহ, মাটিতে আমাৰ জন্ম, মাটিতে আমাৰ বাসস্থান আৰু মাটিক লৈ আমি সপোন দেখোঁ, ভৱিষ্যতৰ সপোন। আৰু আমাৰ অন্নদাতা এই ভূমিয়ে আমাৰ সকলোকে নতুন বছৰটোত মনে বিচৰা ধৰণে সফলতা দিয়ক। এই নতুন বছৰটোত আমি বিচৰা ধৰণে আগুৱাই যাব পাৰোঁ, তাৰেই পুনৰবাৰ কামনা কৰিছোঁ। আৰু আপোনালোকক পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উৰুকাৰ সেই উমাল জুইকুৱাই আপোনালোকৰ বা আমাৰ সমাজখনৰ যিবোৰ বেয়া আছে সকলোবোৰ মষিমূৰ কৰক। মেজিৰ জুইকুৱাৰ উত্তাপৰ দৰেই সকলোৰে জীৱনলৈ আহক সফলতা, তাকেই পুনৰবাৰ মনজিৎ ব্লকে কামনা কৰিছোঁ। ধন্যবাদ।